যাক আপুনি ইমান বেছি ভাল পায় সেই মানুহজনে যেতিয়া আপোনাক বিশ্বাস নকৰে তেতিয়া কি কৰো কি নকৰো লাগি যায় আই আণ্ডাৰষ্টেণ্ড বাট নিজকে হাৰ্ট কৰা সেইটো আপোনাৰো অধিকাৰ নাই কাৰণ আপোনাৰ লাইফটো আপোনাৰ মা দেউতাৰ বাবেহে আপোনাৰ নিজৰ বাবে নহয় আজি আপোনাৰ মা দেউতাই আপোনাক জন্ম নিদিয়াহেঁতেন আপোনাৰ একো এই পৃথিৱীত স্থানেই নাথাকিল হয় আপোনাৰ অস্তিত্বই নাথাকিল হয় গতিকে যোনে আপোনাক জন্ম দিছে সেই মানুহজনৰ বা সেই মানুহজনীৰ মুখখন মনত পেলাবচোন আপোনাক বাৰু নিজকে হাৰ্ট কৰিবলৈ জন্ম দিছিল নে তেওঁ কিমান কষ্ট কৰি আপোনাক ডাঙৰ কৰিছিল কিমান আপোনাক ভাল পায় তেওঁলোকৰ জীৱনত একমাত্ৰ সুখৰ কাৰণ আপুনিয়ে তেতিয়াহ'লে আনৰ বাবে আপুনি নিজক কিয় হাৰ্ট কৰে ক'ৰ পৰা এই বস্তুটো ফেয়াৰ মোক কওকচোন so never hurt yourself you don't have the right at least not for anybody else but for your parents আপোনাৰ মা দেউতাই আপোনাক নিজকে হাৰ্ট কৰিবলৈ জন্ম দিয়া নাছিল তেওঁলোকৰ হ্যাপিনেছৰ কাৰণ আপুনি গতিকে আপুনি বেলেগক কাকো অধিকাৰ নিদিব যে তেওঁ আপোনাৰ সুখৰ কাৰণ হওক আপোনাৰ সুখৰ কাৰণ কেৱল মা দেউতাই হ'ব পাৰে